এজনী বোৱাৰী কোনে কোনে চিনি নাপাওঁ কচোন কোনে কোনে চিনি পোৱা নাই তাক চিনি নোপোৱা মানুহটো নায়েই সবে চিনি পায় ন কি কাম কৰে আগত ইমান ভাল চৰিত্ৰ আছিলে ইমান ভাল আছিলে ভিডিঅ' আছামিজ ভিডিঅ' কিবা কি আছিলে ভিডিঅ' নামটো পাহৰি থাকিলোঁ চিনেমা এক্ট্ৰেছ আছিলে এইজনী ছোৱালী এইটো এতিয়া এই ফটোটো দেখুৱাই থকাটো এজনী ফটো দেখুৱাই থকা ছোৱালীজনী আগতে ফিল্ম এক্ট্ৰেছ আছিলে এতিয়া কিহৰ কাৰণে সি এনেকুৱা কাম কৰিলে ক'ব নোৱাৰোঁ না সি ভিডিঅ' বনাই কি জানা ভীমকল খায় ভীমকল খোৱা ভিডিঅ' বনাই আজি অসমৰ কিমান ভাইৰেল হৈ গ'ল আগত যিমান ভাল ভিডিঅ' বনাই ভাল এক্ট্ৰেছ কৰি এইবিলাক ভিডিঅ' ভাইৰেল হোৱা সিটোতো বহুত ভাল আছিলে মানে বহুত ভাল কাম কৰিছিলে এই সময়ত আজি কি হৈ গ'ল একেদিন কি হৈ গ'ল আজি একেদিনত ভাইৰেল হোৱা এই ভিডিঅ'টো ভীমকল খোৱা আপোনালোকে দেখিছেনে সেই ভীমকল খাই খাই ডাঙৰ হৈ গ'ল মানে কি কয় ডাঙৰ নহয় শকত হৈ গ'ল আপোনালোকে চাব ভীমকল খোৱা ভিডিঅ'টো কিন্তু সম্পূৰ্ণটো মই দেখুৱাব নোৱাৰোঁ দেই ইমান বেয়া ভিডিঅ' লাজ লগা কথা লাজ লগা ভিডিঅ' হ'লেও এইটো এনেকুৱা কৰি ভীমকল খোৱা ভিডিঅ'হে ভাইৰেল হৈ গ'ল অসমত এতিয়া আপোনালোকে চাব অলপমান ভিডিঅ' অলপমান দেখুৱাই দিম কিন্তু সম্পূৰ্ণ ভিডিঅ'টো মই দেখুৱাব নোৱাৰোঁ লাজ লগা কথা বহুত বেয়া ভিডিঅ' হয় মানে দেখুৱাব নোৱাৰোঁ অলপমান সিহঁতৰ কথা পতাটো মই শুনাই দিম শুনি ল'ব কষ্ট নোপোৱা কষ্ট নাপায় আৰু মোক কষ্ট চিন্তা কৰিলে বহুত চিন্তা কৰে চবেই মোক বিষয় নিজৰ গিৰিয়েক থাকোঁতে এইবিলাক কাম কৰে নিজৰ গিৰিয়েকৰ কি বিশ্বাস নাই নি অলপো কিবা মানে ভাল প্ৰেমত নপৰিলে নেকি নিজৰ গিৰিয়েক থাকোঁতে এইবিলাক কাম কৰিছে কি নহয় এইকেইদিনত মানে পইচা ধান্দাত পইচা থাকিলে চব কাম কৰিব পাৰে বুলি একদম বেয়া ভাল একদম বাছি নলয় আৰু ভাল কাম হওক বেয়া কাম হওক এইটো পইচা হ'লে পইচা আৰু এইবিলাক পইচা নয়ৰ মানে পইচা দেখি পৰা এইবিলাক কাম কৰিছে মেণ্টেল আৰু চব পাগল হৈ গ'ল এইবিলাক কাম নাই আৰু মেণ্টেল চব এইবিলাক ধৰি একদম গুৰু পিটন দিব লাগে এনেকুৱা মানে আৰু আমাৰ কাৰ্বি আংলঙৰ আপোনালোকে দেখিছেনে MLA বিদা সিং লেং ইমান ৰাইজ কাৰণে কিমান ভাল কাম কৰিব বুলি আমি ভাবিছিলোঁ MLA বনাইছিলে বিদা সিং লেং এইকেইদিনত কি ভিডিঅ' ওলাইছে মানে এই ৰাস্তা ঘাটে বেয়া ৰাস্তা এইবিলাক দেখা নাপালে এইবিলাক খৰচ কৰিব নোৱাৰে এইবিলাক নাম মানে কিবা কয় নিজৰ ভাল কাম কৰি দেখুৱাব নোৱাৰিলে সেইবিলাক কাম ইমান ৰাস্তা বোকা গাড়ী ঠেলি নিবলগীয়া হৈছে এইবিলাকতো মানে নাচালে এইবিলাক নাচাই পৰা আজি কি হৈ গ'ল ভিডিঅ'হে ভাইৰেল হৈ গ'ল এতিয়া আমি ক'বলগীয়া নাই সিহঁতে নিজৰ স্বভাৱ হ'লেও মানে দেখিব বেয়া লাগে না এইবিলাক ল'ৰা ছোৱালী আছে মানে ঘৰ মানুহে ৰাইজবিলাকে এইবিলাক ভিডিঅ' চোৱাটো ভাল কথা নহয় দেখুৱাও ভাল কথা নহয় কিন্তু হ'লেও মানে ৰাইজে দেখিলে ৰাইজে চবে গম পালে তাৰ স্বভাৱটো এনেকুৱা ভিডিঅ' বনাবলগীয়া কিহৰ কথা 15 মিনিটৰ ভিডিঅ'ৰ পৰা 15 মিনিটৰ কাম কৰি 30 লাখ পেলাব পাৰে খৰচ কৰিব পাৰে এতিয়াহ'লে কি ৰাস্তা কিয় বনাব নোৱাৰিলে ইমান পইচা আছে যদি ৰাস্তা ঘাটে বনালেহেঁতেন আমাৰ কাৰ্বি আংলঙত যিমানে ৰাস্তা ঘাটে বেয়া আছিলে সেইকেইটা যদি বনালে হয় আমি গাঁৱৰ মানুহকেইটা বেমাৰ ৰজা কিবাকিবি হ'লেও যাবলৈ সুবিধা পালে হয় মানে ঠেলা কিবা কয় গাড়ী ঠেলা নিচিনা ঠেলিবলগীয়া নহ'লে হয় আজি এইকেইদিনত কি হৈছে নাজানো আৰু অসমৰ কাৰ্বি আংলঙত কি চলি আছে আপোনালোকে দেখিছে এনেকুৱাই চলি আছে কি কৰিম আৰু আমি চাই থাকিব লাগিব আমি ইলেকশ্যন দি থাকিব লাগিব জিকাই থাকিব লাগিব সিহঁতে ছোৱালী কিনি থাকিব আৰু সেইবিলাকেই কাম সিহঁতৰ কাম এইবিলাকেই এনেই MLA হৈ গ'ল বিদা সিং লেং 30 লাখ ছোৱালী কিনি পৰা এতিয়া ভাইৰেল হৈ গ'ল ভিডিঅ' বনাই আপোনালোকে চাব এনেকুৱা হ'লে কি হ'ব